Good afternoon. এই দীপৰা ভাত চাত খাই উঠিয়ে মই ভাবিলোঁ আপোনালোকৰ লগত কথা পাতোঁ অলপ। সেই বুলি ভিডিঅ'টো অন কৰিলোঁ। কি কৰি আছে আপোনালোকে? দীপৰাৰ ভাত চাত খালাক নে আপোনালোকে? আৰু স্কুলৰ পৰা আহি মাও ভাত বনালাক, ময়ো ভাত বনালোঁ। সেনেকৈ দুয়োটাই মিলি ভাত চাত বনালোঁ। বানাই উঠি আৰু এই কাপোৰ চাপোৰ মাখান ধুলোঁ। সদায় কাপোৰ সদায় লেতেৰা হয় মাখান ধুওঁতে। এতিয়া এই ভাত খাই উঠিহে অলপমান এতিয়া ৰেষ্ট বুলি বোলে আপোনালোকৰ লগত অলপ কথা পাতোঁ। আৰু সেনেকৈ ফেচবুকত টাইম চাইম দিবাই পাৰা নাই, আপোনালোককো ছাপোৰ্ট কৰিব পাৰাই নাই। তথাপিতো যেখিনি পাৰছোঁ ছাপোৰ্ট কৰি আছোঁ। আৰু সেনেকৈ ফেচবুকত টাইম দিবা নললেও অসুবিধা, দিবা লাগলিও দিগদাৰ হৈ পৰছি, উপায় নাই।